खुलुमबाय स्टुडियाव दं आं राजीब बसुमतारी। उदालगुरि जिल्ला बाथौ महासभानि जानो गोनां रुफाथि मायथाइनि हाबाफारिया एबा बाथौ महासभानि रुफाथि मायथाइनि हाबाफारिया थाद'नाय गैयै हर सान सोलिगासिनो दं। आरो उदालगुरि जिल्ला बाथौ महासभानि रुफाथि मायथाइनि हाबाफारिखौनो उदालगुरि जिल्लानिनो सिङाव थानाय अरां दखरानि बाथौ थानसालियाव खुंफुंनो थाखाय लाहार फाहार खालामनाय जादों। आरो बे हाबाफारियाव बाहागो लागोन बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, एमपि दिलीप सैकियाजों लोगोसे बिटिआरनि गोबां बाथौ सिबियारिजों लोगोसे गोबां दैदेनगिरि बिथांमोना बाहागो लागोनखौ उदालगुरि जिल्ला बाथौ महासभानि रुफाथि मायथाइनि बानजाय आफादनिफ्राय बे बाथ्राखौ एबा बे खौरांखौ जोंनि गेजेरजों फोरमायदों। लोगोसे बे हाबाफारियाव खमैबो 3,000निबो बांसिन बाथौ सिबियारि सुबुंफोरा खनसेयैनो आरज खनगोनखौ बे समाव फोरमायो। लोगोसे बे हाबाफारिखौ खुंफुंनो लादों बैथि दाननि थामहिनबा मार्च दाननि 21 खालारनिफ्राय लानानै 23 मार्चसिम बे उदालगुरि जिल्ला बाथौ महासभानि बे रुफाथि मायथाइखौ खुंफुंनो थाखाय गाजा गोमजायै हाबाफारिखौ जाफुंसार होनो थाखाय गोबां रोजा रोजा सुबुंफोरा बे समाव हर सान खामानि मावनायखौ बे समाव नुनो मोननाय जादों। दानिया फैदों उदालगुरि जिल्ला बाथौ महासभानि बे रुफाथि मायथाइनि जानो गोनां बे हाबाफारिखौ लानानै बानजाय आफादनिफ्राय जोंनि खौरांनि गेजेरजों माबायदि फोरमायदों जों बिथांमोननिफ्राय आबुङै खोनासंना लानि। आमार उरां ब्याप बाथौ महासभार 21 আৰু 22 তাৰিখ ৰাতিপুৱা তেখেতসকলৰ 10টা বজাত শেষ হ'ব। তাৰ পিছত আমাৰ 34তম 34তম উদালগুৰি জিলা সদৌ বাথৌ মহাসভাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠিত হ'ব 22 আৰু 23। আৰু এই 22-23ত আমি একেলগে উদালগুৰি জিলাৰ 22খন আঞ্চলিকৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হ'ব। একেলগে আমি প্ৰত্যেকটো আঞ্চলিকৰ পৰা 200 জনকৈ আমি ধৰ্মপ্ৰাণ ৰাইজক আমন্ত্ৰিত জনাইছোঁ। আমি একেলগে ইয়াত প্ৰায় 4,400 ধৰ্মপ্ৰাণ একেলগে প্ৰতিনিধি গোট খাম। আৰু সেই প্ৰতিনিধি একেলগে আমি অহা প্ৰজন্মবিলাকক কেনেকুৱা ধৰণৰ ধৰ্মৰ যোগেদি গৈ আমি ভাল শিক্ষা লাভ কৰিব পাৰিম আৰু এই ধৰ্ম যোগেদি কেনেকুৱা ধৰণৰ শিক্ষা লাভ কৰিলে আমি এই বৰ্তমান আহি থকা দিনবিলাকত আমি সুস্থভাৱে আমাৰ আহি থকা দিনবিলাক পৰিচালনা কৰিব পাৰি, সেইবিলাক আমি এই আহি থকা প্ৰজন্ম বা ষ্টুডেণ্টবিলাককো আমি ইয়াত অংশগ্ৰহণ কৰি তেখেতসকলক ধৰ্মৰ যোগেদি শিক্ষা দান কৰিবৰ কাৰণে আমি চেষ্টা চলাম। ওৰাং আঞ্চলিক দুলাৰে বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী লগতে আমাৰ উদালগুৰি জিলাত 34তম বাৰ্ষিক অধিৱেশন একেলগে প্ৰস্তুতি ভাল ধৰণে হৈ যাব বুলি আশা কৰিছোঁ। আৰু ইয়াত আমি একেলগে 50-60 হাজাৰ সমবেত কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু মই আহ্বান জনাইছোঁ আমাৰ এই উদালগুৰি জিলাৰ যিমানখন বাথৌ ধৰ্মীয় ৰাইজ আছে তেখেতসকলক এই অধিৱেশনত দলে বলে যোগদান দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমাৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু আমি অলৰেডি 90% কামটো কৰিছোঁ। মানে যিখিনি ষ্ট্ৰাকচাৰ লাগে এই গোটেই ষ্ট্ৰাকচাৰটো যেনে আপোনাৰ আমাৰ প্ৰতিনিধি থাকিবৰ কাৰণে, খাদ্য বনোৱাৰ কাৰণে, খোৱা লোৱাৰ ব্যৱস্থা আৰু বিভিন্ন যেনেকৈ আমাৰ ভলণ্টিয়াৰ্ছ গ্ৰুপ, কালচাৰ গ্ৰুপ, আৰজ গ্ৰুপ তেখেতসকলক ৰাখিবৰ কাৰণে আমাৰ অলৰেডি গোটেই ষ্ট্ৰাকচাৰটো আমি সম্পূৰ্ণ কৰি তুলিছোঁ। গতিকে আশা ৰাখিছোঁ আমি সময়মতে সকলো কামখিনি সুন্দৰকৈ চলাই নিব পাৰিম। কিমান মানুহৰ আশা কৰা হৈছে? আমি গোটেই 4 দিন আমাৰ কাৰ্যসূচী চলিব। প্ৰথম দিন হ'ল 20 মাৰ্চৰ পৰা 21, 22, 23 মাৰ্চ। আৰু গোটেই কাৰ্যসূচী 4 দিনত আমি কমেও 40-50 হাজাৰ মানুহ আমাৰ ইয়াত সমবেত হ'ব। বিশেষ ব্যক্তি আমাৰ আছে অসমৰ এছেম্বলিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেত আৰু আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো তেখেত থাকিব। ইয়াৰ উপৰিও
আমাৰ মঙলদৈ সমষ্টিৰ MP দিলীপ শইকীয়া থাকিব আৰু আমাৰ অসমৰ মন্ত্ৰী অশোক সিংঘাল তেখেত থাকিব লগতে আমাৰ বাথৌ মহাসভাৰ সভাপতি মাননীয় শ্ৰীযুত শুভাৰাম বসুমতাৰী আৰু আমাৰ প্ৰধান সম্পাদক গণেশ দৈমাৰী তেখেতে ইয়াত উপস্থিত থাকিব। আমি আদৰণীয় সমিতিৰ যিখিনি প্ৰস্তুতি 90% আমি কমপ্লিট কৰিছোঁ। 10% বতাহৰ কাৰণে অলপ সামান্য ডিষ্টাৰ্ব দিছে। আমি আশা কৰিছোঁ আমি এই দুদিনত কমপ্লিট কৰিব পাৰিম। গতিকে যিমানখিনি ধৰ্মপ্ৰাণ ৰাইজ আহিব এওঁলোকক সম্পূৰ্ণভাৱে সুন্দৰভাৱে আমি আপ্যায়ন কৰিব পাৰিম সেই আশা ৰাখিছোঁ। 3000 মানুহ আমাৰ ধৰ্মপ্ৰাণসকলে এই আৰচত অংশগ্ৰহণ কৰিব একেলগে। সেইটো ৰাতিপুৱাৰ ভাগত 7টা বজাত আৰু সন্ধিয়া 6টা বজাত হ'ব। বিশেষ আকৰ্ষণ মানে আমাৰ ধৰকচোন এই ইয়াত আমাৰ যিটো অধিৱেশন এই অধিৱেশনত ধৰ্মীয় সংগঠন আৰু ধৰ্মীয়ভাৱে বহুতখিনি আলোচনা হ'ব। ইয়াৰ লগতেও ইয়াৰ বাহিৰেও আমাৰ মানে এই যে প্ৰদৰ্শনী আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা আই বাপসকলে ইয়াত এই এক্সিবিশ্যনত অংশগ্ৰহণ কৰিব। কণ ল'ৰা ছোৱালীয়ে ইয়াত সুন্দৰকৈ খেলিব পৰা বা সুন্দৰকৈ চাব পৰা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী ইয়াত থাকিব। मोनसे गोजोनथाव खौरां बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ। बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप। बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनलड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन। लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन। बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन। आरो जाय बिथांमोननि सावथुनफोरा इउट्युबाव पाब्लिश जायाखै बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन। बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।